প্ৰেছ ক্লাবৰ যি সাংবাদিক বন্ধুসকল তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। কথা হ'ল বিগত কিছুদিন আগতে আমাৰ ৰজাৰমাহ চলি আছিল। এই ৰজাৰমাহ চলি থাকোঁতে এই খানকা কমিটিয়ে আমাৰ BTADৰ বিজেপিৰ EM অৰূপ কুমাৰ দেক এখন ধৰ্মীয় সভাত মানে আমন্ত্ৰণ জনাইছিল। এখন ধৰ্মীয় সভাত আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেখেতে সেই ধৰ্মীয় সভাখনত আহি এটা বিতৰ্কিত মন্তব্য কৰিছিল। সেই মন্তব্যটো হয়তো আপোনালোকে সকলোৱে অৱগত, আপোনালোকৰ সংবাদ মাধ্যমতো বহুত প্ৰচাৰ হৈছিলে। তেখেতে কৈছিলে যে আমিও বাংলাদেশী, আপোনালোকেও বাংলাদেশী। এইটো মন্তব্যত একচুৱেলি গোটেই অসম তোলপাৰ লগাৰ নিচিনা হৈছে বা তাৰ কাৰণে আমি সংখ্যালঘু সমাজ দুখিত। তো সেইকাৰণে আমি যোৱাকালি এখন 4-5খন গাঁৱৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিলে। এই সভাত আজি সিদ্ধান্ত লোৱা হৈছিল যে আজি বিবৃতিযোগে যে অৰূপ কুমাৰ দে বিতৰ্কিত কৰা মন্তব্যক লৈ আমাৰ এই খানকা কমিটিয়ে আপোনালোকৰ ওচৰত স্পষ্টীকৰণ দিব, যাৰ কাৰণে আজি আপোনালোকক ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে। এতিয়া খানকা কমিটিৰ সভাপতি মোৰ লগত আছে, ছফিয়া আলী শ্বেখ, বাকীখিনি তেখেতে ক'ব। একচুৱেলি হয়, অৰূপ কুমাৰ দে যিটো মন্তব্য ৰাখিছিলে যে আপোনালোকেও বাংলাদেশী, আমিও বাংলাদেশী, আমাৰ এই কোকৰাঝাৰ অঞ্চলত বা অল BTADত কোনো এজন বাংলাদেশী নাই। হয়তো অৰূপ কুমাৰ দে নিজে বাংলাদেশী হ'ব পাৰে বা আমাৰ সন্দেহ আছে তেখেতে বাংলাদেশী বুলি। তেখেতে যে আমাৰ সংখ্যালঘু সমাজক বা মগৰাপাৰা ৰাইজক যে বাংলাদেশী বুলি কৈছে, তাৰ কাৰণে তেখেতে যাতে ক্ষমা খোজে, এইবাবে আমি ৰাজহুৱা অনুষ্ঠান হিচাপে ৰাজহুৱা অনুষ্ঠান পাতি আমি তেখেতক ক্ষমা বিচাৰিবলৈ অনুৰোধ জনাইছোঁ। অন্যথা আমি আগন্তুক BTC নিৰ্বাচনত সংখ্যালঘু এলেকাত তেখেতক প্ৰৱেশ নিষিদ্ধ কৰি দিম। তো জয়তে প্ৰথমতে মই সকলো নিউজ চেনেললৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 22/3/2025 তাৰিখত এইখন খানকা শ্বৰীফত অৰূপ কুমাৰ দে আহি ৰাজহুৱা সভাত যিটো তোমৰাও বাংলাদেশী আমরাও বাংলাদেশী বুলি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিলে, এইটো মন্তব্যত আমি আমাৰ মোকৰাপাৰা খানকা শ্বৰীফৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। তেখেতে যাতে এনেধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ নকৰে, তাৰ কাৰণে আমি অৰূপ কুমাৰ দেক আমি আহ্বান জনাইছোঁ। লগতে আমাৰ এইখন মোকৰাপাৰা গাঁৱত কোনো বাংলাদেশী নাই। তেখেতে নিজে হ'ব পাৰে বাংলাদেশী, কিন্তু আমাৰ মোকৰাপাৰা গাঁৱত কোনো বাংলাদেশী নাই, এইটো আমি স্পষ্টীকৰণ দিছোঁ। তো আমি তেখেতক আহ্বান জনাইছোঁ তেখেতে যাতে কোনো আমাৰ সংখ্যালঘু এৰিয়াত যায় এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ নকৰে। আৰু BTADৰ সকলো সংখ্যালঘু ৰাইজক মই আহ্বান জনাম, তেখেতৰ নিচিনা নেতাক লৈ যাতে এনেধৰণৰ আমাৰ জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সিদ্ধান্ত নলয়, তাৰ কাৰণে আমি সকলো BTC বাসীক মই আহ্বান জনাইছোঁ। ধন্যবাদ। बिरखं गाथोननि सोमोन्दै सोलोंथाइ लानो गोसो गुदुं लाइमोनफोरनि थाखाय मोजां रादाब। गोजान जायगाफोराव थांनानै गोबां रां खरसा खालामना सोलोंथाइ लानांगौनि गोनांथि गैलिया। दानिया उदालगुरि टाउन रामजानकि सकनि हटेल फामि पेलेसनि 4th फ्ल'राव बोसोरसेनि फोरोंथाइ होनो थाखाय लोगोआरि जाना आपग्रेड एभिएशन एकाडेमिया नोंथांमोननि थाखाय मोजां खाबु लानानै फैबाय। केबिन क्रू, ग्राउन्ड स्टाफ, कार्गो एक्जिक्युटिभ, एयारपर्ट रिटेल इउटिलिटी, एयारपोर्ट मैनेजमेंट आरो हस्पिटालिटी मैनेजमेंटनि थाखायबो इंटरव्यू होनो हानायनि फोरोंथाइ होयो आपग्रेड एभिएशन एकाडेमियाव। मुं थिसननायनि सायख'नाया 18 बोसोरनिफ्राय 22 बोसोर बैसोनि गेजेराव जानांगोन। गोसो गुदुं बिजाथिफोरा सोलाद लानो थाखाय स्क्रिनाव होनाय जानबुं अनजिमा 96783602226 आव कल खालामनो हागोन। जब प्लेसमेन्टआ 100% रोखा जागोन होनना मिथिहोदों आपग्रेड एभिएशन एकाडेमिनि सामलायगिरि बिथांमोनहा। बेजों लोगोसेनो बिरखं दावबायनाय, एभिएशन, दावबायग्रा थावनि टुरिज्म आरो आलासि सिबिग्रा थावनि हस्पिटालिटी बे मोनथाम फोथाराव रोखायै खामानि नागिरना होनो एबा प्लेसमेन्ट होनो हागोन होनना रोखा खालामना होदों एकाडेमिनि सामलायगिरि बिथांमोनहा।